তো নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি মণিকাঞ্চন শিল্পী সমাজৰ সকলো ব্যক্তি শ্ৰী আঠখেলীয়া নামঘৰলৈ বুলি আহিবলৈ লৈছোঁ। তো আমি মণিকাঞ্চন শিল্পী সমাজে এভাগ খনিকৰ পুথি পাঠ কৰাম বুলি মনতে ভাৱ কৰিছোঁ। তাৰ বাবে আমি এভাগ দিবলৈ গৈছোঁ আমি। তো ভিডিঅ'টো চাই থাকক। আজি ৰাতিয়ে ওলালোঁ। তাত ৰাতিৰ পৰিৱেশটো বেছি ধুনীয়া পুথি বন্ধুসকলে দেখিব পাইছে শ্ৰী আঠখেলীয়া নামঘৰ মূল দুৱাৰ। ইয়াতে আমি বাইক চাইক পাৰ্ক কৰিলোঁ। ইয়াত দোকান বহাত আমি ফল মূল ল'লোঁ আৰু ইয়াতে বেছি নাই, কম পৰিমাণে লৈছোঁ। এখন থুলমূলকৈ ভৰাই দিছোঁ আৰু আমি ইয়াৰ লগতে গোটেইখিনি সকলো আহিছোঁ আৰু আমি 11জন গৈছিলোঁ। তো ব'লো গাইছ, আমি আঠখেলীয়া নামঘৰ এবাৰ সকলোৱে আৰু মানে চাওঁ আৰু ভিডিঅ'ত কি কি আছে। আমি সৰুকৈ আৰু ভিডিঅ' চাই যদি মানুহ চোৱাম ফেলে ইয়াত আমি ফটো চটো মাৰি ল'লোঁ যেতিয়া আৰু এয়া ব'লক এখন দি আহোঁগৈ। এইফালে পাত পৰি আছে, বৰ ধুনীয়া লাগিছে পৰিৱেশটো। ইয়াতে বৰ্তমান দিলং এখন বহু মানুহ আছে ইয়াতে বহি। তাৰপিছত এয়া চাকি তাকি জ্বলালোঁ আমি দেখি পাইছোঁ কি ধুনীয়া, বহুত মানে চাকি আদি তুমি গোটেই চাকি আৰু আমাক আমাৰ আমিও জ্বলাই ল'ম পুতুকে ইয়াতে। এয়া আছক আৰু শ্ৰী আঠখেলীয়া নামঘৰৰ মূল মানে নামঘৰ ভাগ। আমি ইয়াতে পাইছিলোঁ এইখিনিতে আকৌ তৰাই উঠিছোঁ আৰু তো চাব পাৰি পাত ফুৰি আছে কি ধুনীয়া, মানে বহুত মানে মনটোত মানে বেলেগ এটা লাগিছে আৰু গোটেই শান্তিময় পৰিৱেশ সেইটো একদম। তো পাত চুৰি আছে এইফালে, এই আমাৰ চাৰিসকল বহি আছে। এইফালে আছে বেছি পাত নাই ভিতৰত, বাহিৰত বেছিখিনি মানুহ এয়া বহি আছে মানুহসকল। মানুহবোৰ আছে তাৰপিছত আমিও শুনিলোঁ অলপ দেৰি পাঠ, তাৰপিছত আশীৰ্বাদ লৈ আৰু আমি চাব পাৰি কি ধুনীয়া লাগিছে এখন ভাগ। তো ফাইনেলি আমি আৰু প্ৰসাদ চখা লৈ আৰু এয়া বাহিৰলৈ আহিলোঁ। আমি যাওঁ আৰু সময় এতিয়া 9টা বাজিলে। এয়া চাহ অকণ খাই ল'ম বুলি বহিছোঁ। লগতে জেলেপি দেখিলে ফেলে এইটো ৰ'ব নোৱাৰিলোঁ খাব, জেলেপি লৈ মুখত। খবৰ পাতি মহোদয় শ্ৰী দুলাল বৰুৱা। তো গাইছ আজি ভিডিঅ'টো বেছি দীঘল নকৰিলোঁ আৰু ছুটিকৈ কৰিলোঁ। তো ইয়াতে আমি ড্ৰেছ বাইক চাইকেল লৈ লৈছোঁ আৰু বাহিৰতে ড্ৰেছ চেছ কৰিছে বাকী। আৰু আজি ভিডিঅ'টো ইমান সমাপ্ত কৰিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো মোৰ নতুন ভিডিঅ' ব্লগ হয়, ইমান ভালকৈ হোৱা নাই আৰু প্ৰথম বনাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল পায় আৰু চবেই আগুৱাই ল'ব। তো মই ভাওনাৰ ভিডিঅ' দি থাকিম মাজে মাজে, ব্লগ দিম, সমূহ দিম। এইটোত ভাল এটা ৰেচপন পাওঁ তো মই ভিডিঅ'বোৰ মাজলৈ দি থাকিবলৈ চেষ্টা কৰিম। তো আজিলৈ বাই বাই।